Welcome to KD Assamese Education. আজি CDP classes আৰম্ভ কৰিবলৈ লৈছো এই ভিডিঅটো যিসকলে CTET দিব বা স্পেশাল টেট বা টিচাৰৰ ৰিলেটেড যিকোনো এক্সামৰ বাবে এই থিওৰিবোৰ আমাৰ বৰ প্ৰয়োজনীয়। আজি বিহেভিয়ৰিজমৰ এটা বৰ ফেমাস থিওৰি মোৰেল ডেভেলপমেন্ট থিওৰি কোলবাৰ্গৰ সেই সিদ্ধান্তটোৰ ওপৰত অসমীয়াত আলোচনা আগবঢ়াবলৈ লৈছো আৰু লগতে কুৱেশ্যন এনসাৰো আমি ডিসকাস কৰিম। আমাৰ CTET 2020 লৈকে অৰ্থাৎ যেটো জানুৱাৰীত হ'ব আমাৰ সেই CTET লৈকে বেছি দিন নাই। আপোনালোকে পৰীক্ষাত যোৱাৰ আগতে আমাৰ যিবোৰ মেইন থিওৰি আছে সেইকেইটা এবাৰ চাই যাবলৈ নাপাহৰিব। মই কেইদিনমান তাৰে সিৰিজ আগবঢ়াম। আজি প্ৰথমটো তাৰে আগবঢ়াইছো মোৰেল ডেভেলপমেন্ট থিওৰি অফ কোলবাৰ্গ অৰ্থাৎ কোলবাৰ্গৰ নৈতিকতা বিকাশৰ সিদ্ধান্ত। এতিয়া লাহকচোন কোলবাৰ্গৰ মতে শিশু এটাৰ নৈতিক বিকাশ কেনেদৰে বা কি ষ্টেজৰ মাজেৰে আগবাঢ়ি যায় আমি অকমান আলোচনা কৰো। মোৰেল ডেভেলপমেন্ট থিওৰি অফ কোলবাৰ্গ অৰ্থাৎ নৈতিকতা বিকাশৰ সিদ্ধান্তত আমি প্ৰথমে জানিব লাগিব যে মৰেলিটি কি। হোৱাট ইজ মৰেলিটি? মৰেলিটি অৰ্থাৎ নৈতিকতা হৈছে এনেকুৱা এটা ধাৰণা য'ত ভাল আৰু বেয়াৰ মাজত থকা পাৰ্থক্য আমি সহজতে বাছি উলিয়াব পাৰো। লৰেন্স কোলবাৰ্গৰ এই সিদ্ধান্ত অনুসৰি মানুহৰ নৈতিক বিকাশ কিছুমান নিৰ্দিষ্ট স্তৰৰ মাজেৰে আগবাঢ়ে। কোলবাৰ্গ আচলতে পিয়াজেৰ দ্বাৰা প্ৰভাৱিত আছিল আৰু পিয়াজে আৰম্ভ কৰা মোৰেল ডেভেলপমেন্টৰ থিওৰিটো তেওঁ নিৰ্দিষ্ট গতিত আগবঢ়াই লৈ গৈছিল। কোলবাৰ্গে আমাৰ তিনিটা স্তৰৰ কথা কৈছে। তাৰ উপৰিও তেওঁ কেইটামান আঙুলিয়াই দিছে। সেইকেইটা দিশৰ ওপৰত সঘনাই CTETত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই তেতিয়াও দেখা পাব যে কোলবাৰ্গৰ যিকেইটা স্তৰ আছে অৰ্থাৎ ষ্টেজ আছে ষ্টেজ কেইটাৰ উপৰিও তেওঁৰ এই মোৰেল ৰিয়েলিজম মোৰেল ডিলেমা সেইবিলাকৰ ওপৰতো কুৱেশ্যন সোধে। আমি আজি মোৰেল ৰিয়েলিজম কি এইটো জানি লওঁ যে মোৰেল ৰিয়েলিজম অৰ্থাৎ শিশুবিলাকে ভাবে যে নিয়মবোৰ সদায় স্থায়ী। তাৰ সন্মুখত যিটো ঘটি থাকে সেইটোৱে সি সঁচা বুলি ভাবি লয় আৰু তাৰ বিপৰীত দিশতে যে কিবা এটা থাকিব পাৰে সেই সম্পৰ্কে শিশুটোৰ মগজুত কোনো ধাৰণাই নাথাকে। তাৰ পিছতে আমি আৰু এটা টাৰ্ম পাওঁ যে মৰেলিটি অফ কোঅপাৰেশ্যন। এইটো হৈছে বিকাশৰ এনেকুৱা এটা স্তৰ য'ত শিশুটোৱে বুজি পায় যে নিয়মবোৰ মানুহে তৈয়াৰ কৰিছে, গতিকে মানুহে এইবোৰ সলনি কৰিব পাৰে। এইটো স্তৰত শিশুটোৱে টিট ফৰ টেট প্ৰৱণতা আহৰণ কৰি লয় অৰ্থাৎ সি যেনেকুৱা তাৰ লগত বিহেভিয়াৰ কৰে আনে সিও তাৰ প্ৰতিৰূপ প্ৰত্যুত্তৰটো দিবলৈ চেষ্টা কৰে। যেনে ক্লাছৰুমত যদি শিশু এজনক তেওঁৰ বন্ধু এজনে পেঞ্চিলডালেৰে খুচ মাৰি দিয়ে, উত্তৰত সিও কি কৰে সেই বন্ধুজনক পেঞ্চিল অথবা পেনটোৰে খুচ মাৰি দিব। সেইটো টিট ফৰ টেট প্ৰৱণতা সিহঁতৰ। তাৰ পিছতে আহে এটা মোৰেল ৰিজনিং। এইটো স্তৰত এটা সিদ্ধান্তত উপনীত হ'বলৈ যিটো চিন্তন প্ৰক্ৰিয়াৰ দ্বাৰা শুদ্ধ নে অশুদ্ধ বিচাৰ কৰিব লাগে সেইটো হৈছে মোৰেল ৰিজনিং অৰ্থাৎ ইয়াত ৰাইট ৰং কনচেপ্টটো সি বুজি পায় যে এইটো কৰিলে শুদ্ধ সেইটো ভুল এই কথাটো সি জানিব পৰা হয়। সেইটোকে কয় মোৰেল ৰিজনিং অৰ্থাৎ ভুলটো কিয় ভুল হ'ল শুদ্ধটো কিয় শুদ্ধ তাৰ বাবে সি ৰিজনিং দিয়ে, তৰ্ক কিছুমান দিবলৈ আৰম্ভ কৰি দিয়ে। তাৰ পিছতে আমি পাওঁ মোৰেল ডিলেমা। ডিলেমা হৈছে এনেকুৱা অসুবিধা অৰ্থাৎ এনেকুৱা এটা কনফিউজড সিচুৱেশ্যন য'ত পৰিলে আমি কি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় যে যিটো পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ আমাৰ সন্মুখত পথ বহুতকেইটা থাকিব পাৰে অৰ্থাৎ শিশুটোৰ সন্মুখত পথ বহুতকেইটা থাকিব, কিন্তু সেই পথকেইটাৰে গ'লে তাৰ লোকচান হোৱাটো নিশ্চিত। তথাপিও সেই লোকচানৰ ভিত্তিত সি পৰীক্ষা কৰি চাব লাগিব যে কোনটো ৰাস্তাৰে গ'লে তাৰ লোকচান আটাইতকৈ কম হ'ব। আপোনালোকে নিশ্চয় হাইনেছ বুলি যিটো হাইন্স ডিলেমা বুলি কয় সেই ডিলেমাটোৰ কথা নিশ্চয় পঢ়িছে। আজি আমি বেছি দীঘলীয়া নকৰো কাৰণ আমাৰ কুৱেশ্যন এনসাৰ আলোচনা কৰিব আছে। এইটো তাৰপিছত কোলবাৰ্গে তিনিটা ষ্টেজ আগবঢ়াইছে আৰু প্ৰতিটো ষ্টেজতে দুটাকৈ লেভেল আগবঢ়াইছে। আমি কোলবাৰ্গে আগবঢ়োৱা ষ্টেজ কেইটাৰ বিষয়ে অকমান চমুকৈ আলোচনা কৰো। কোলবাৰ্গৰ নৈতিক সিদ্ধান্তৰ প্ৰধানতঃ তিনিটা স্তৰ অৰ্থাৎ তিনিটা ষ্টেজ আগবঢ়াইছে। ষ্টেজ 1 প্ৰি কনভেনশ্যনেল।
ইয়াক পূৰ্ব পৰম্পৰাগত চিন্তন বুলি অসমীয়াত ক'ব পাৰি কিন্তু টাৰ্মবোৰ আপোনালোকে ইংলিছত মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ পৰীক্ষাত অসমীয়া টাৰ্মবোৰ অকমান বেলেগ বেলেগ ধৰণে দিয়ে সেই যেতিয়া আপুনি ইংলিছ টাৰ্মটো মনত ৰাখিব তেতিয়া লগে লগে কনসেপ্টটো বুজি পাই যাব প্ৰি কনভেনশনেল এই ষ্টেজত আকৌ দুটা লেভেল দিছে এটা হৈছে শাস্তিমূলক আৰু আজ্ঞাকাৰী আৰু আনটো আত্মকেন্দ্ৰিক অহংকাৰ বা পুৰস্কাৰ কেন্দ্ৰিক লেভেল 1 টোত শাস্তিমূলক আৰু আজ্ঞাকাৰী অৰ্থাৎ পানিশমেন্ট এণ্ড অবিডিয়েন্ট বুলি কয় ইংলিছত এই স্তৰটোত শিশুসকলে কি কৰে যে বহি শক্তিৰ দ্বাৰা প্ৰভাৱিত হয় সিহঁতে ভাবে যে নৈতিকতা অৰ্থাৎ ভাল আৰু বেয়া শাস্তিৰ লগত জড়িত সিহঁতে ভাবে যে ডাঙৰৰ কথা মানি চলিব লাগে নহলে সিহঁতক শাস্তি দিয়া হ'ব সেই শাস্তিৰ পৰা বাচিবৰ কাৰণে সিহঁতে ভাল কামবোৰ কৰে অৰ্থাৎ বেয়া কামবোৰ নকৰে যেনে চুৰি নকৰে বা মিছা কথা নকয় সেনেকুৱা কামবোৰৰ পৰা সিহঁতে আঁতৰি থাকে কাৰণ শাস্তিৰ ভয়ত দ্বিতীয় লেভেলটো হৈছে আত্মকেন্দ্ৰিক অহংকাৰ বা পুৰস্কাৰ এইটোত সিহঁতে কি কৰে যে পুৰস্কাৰ কিবা এটা কৰি মানে ৰিৱাৰ্ড পাম বুলি সিহঁতে ভাবি থাকে যেনে স্কুলত যদি ভাল ৰিজাল্ট কৰে তাক পেৰেন্টছে কি কৰে অভিভাৱকসকলে তাক হয়তো কিবা এটা বস্তু দিম বুলি কয় যে তুমি ৰিজাল্ট ভাল কৰা তোমাক এইটো চকলেট আনি দিম বা সেইখন পুতলাত আনি দিম হেনেকুৱাকে কয় তো সেইটো কি সিহঁতে পুৰস্কাৰৰ বাবে কামটো কৰে তাৰ পিছতে আমি স্টেজ 2 অৰ্থাৎ কনভেনশনেল পৰম্পৰাগত যেটো স্তৰ আছে আমাৰ তাতো দুটা লেভেল আছে লেভেল 3 এণ্ড লেভেল 4 লেভেল 3 গুড বয় এণ্ড নাইস গাৰ্ল কনসেপ্ট আৰু লেভেল 4 ত আছে ল এণ্ড অৰ্ডাৰ মৰেলিটি অৰ্থাৎ সামাজিক ব্যৱস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন গুড বয় এণ্ড নাইস গাৰ্ল ওৰিয়েন্টেশন এইটোত কি কৰে সিহঁতে যে এইটো স্তৰত শিশুসকলে আনৰ দৃষ্টিকোণৰ পৰা নিজৰ মানে আইডেন্টিটিটো সৃষ্টি কৰিবলৈ চেষ্টা কৰে যেনে আনে ভাল বুলি কোৱা কাম কৰি ভাল পায় আনক সহায়ো কৰে বা আনে তেওঁৰ প্ৰতি যেনে ধাৰণা ৰাখে সেই ধাৰণাৰ আদৰ্শতে শিশুটোৱে নিজৰ চৰিত্ৰ গঠন কৰে সেই ভাল কথাবোৰ শিকিবলৈ আৰম্ভ কৰে ল এণ্ড অৰ্ডাৰ ওৰিয়েন্টেশন সামাজিক ব্যৱস্থা ধৰি ৰখাৰ ওপৰত ইয়াৰ নৈতিক সিদ্ধান্ত আধাৰিত হয় এইটো স্তৰত কি হয় যে বিকাশৰ ধাৰণা সামাজিক আদেশ আইন ন্যায় কৰ্তব্য দায়িত্ব এইবোৰৰ ওপৰত আধাৰিত হয় য'ত কিশোৰজন ইয়াত শিশুজন অকমান ডাঙৰ হয় কিশোৰজনে ভাবিবলৈ লয় যে সুস্থ সমাজ এখন ভালদৰে চলিবলৈ হ'লে আইনৰ দ্বাৰা বান্ধি দিয়া নীতি নিয়মৰ মাজত আমি চলিব লাগিব তাৰ পিছত আহে পোষ্ট কনভেনশনেল অৰ্থাৎ উত্তৰ পৰম্পৰাবাদী চিন্তন এই স্তৰটো আছে যে সোশ্যাল কন্ট্ৰাক্ট ওৰিয়েন্টেশন সামাজিক অনুবন্ধ উপযোগিতা আৰু ব্যক্তি স্বাধীনতাৰ প্ৰতি সচেতন এইটো স্তৰত ব্যক্তিয়ে ভাবে যে কিছুমান সিদ্ধান্ত মূল্যবোধ অধিকাৰ আইনতকৈ ওপৰত হ'ব পাৰে ব্যক্তিয়ে স্বাভাৱিকভাৱে সামাজিক ব্যৱস্থাৰ মূল্যাংকন এটা সীমাৰ ভিতৰত থাকি পালন কৰিব বিচাৰে যেনে কাৰোবাৰ এক্সিডেন্ট হ'ল বা ৰাস্তাত তাক হস্পিটেল নিব লাগে কিন্তু ইফালে ৰেড সিগনেল হৈ আছে তেনেস্থলত বিপৰীত ফালৰ পৰা গাড়ীও অহা নাই হি এই সিগনেল ভাঙি মানুহজনৰ সহায় কৰি হস্পিটেল নিবলৈ কিন্তু কুণ্ঠাবোধ নকৰিব অৰ্থাৎ ইন্ডিভিজুৱেল ৰাইটছৰ কাৰণে ল ব্ৰেক কৰিবলৈ এইটো স্তৰৰ মানে কিশোৰসকলে কুণ্ঠাবোধ নকৰে তাৰ পিছতে আহিল আমাৰ লেভেল 6 ইউনিভাৰ্সেল এথিকেল প্ৰিন্সিপল সাৰ্বভৌমিক নীতিৰ সিদ্ধান্ত সাৰ্বভৌমিক নীতি সম্পন্ন সিদ্ধান্ত বা সিদ্ধান্তৰ অৱস্থা ইয়াত মানৱ অধিকাৰৰ কথা ভাবে ইয়াত মানে বহুত সুপাৰ কগনিশন লেভেল বুলি যে কয় তালৈকে গুচি যায় যেনে আমাৰ ভগত সিং মহাত্মা গান্ধী বা আব্দুল কালাম যিয়ে মানে কি আনৰ কাৰণে নিজৰ জীৱনটো উৎসৰ্গা কৰি দিছে হেনেকুৱা এটা লেভেলত গুচি যায় হেতুকে কয় ইউনিভাৰ্সেল এথিকেল প্ৰিন্সিপল গতিকে চমুকৈ আমি কোলবাৰ্গৰ যিকিটা তত্ত্ব আছিল এইকিটা আলোচনা কৰিলো আমি মনত ৰাখিব লাগিব যে স্টেজ 3টা আৰু প্ৰতিটো ষ্টেজত দুটাকৈ লেভেল আছে গতিকে 6টা লেভেল আছে এতিয়া আমি অকমান কোৱেশ্চন এনসাৰ ডিসকাশন কৰো এইবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় আগতে সিটেটত আহিছে এনেকুৱা কোৱেশ্চনবোৰ যে লৰেন্স কোলবাৰ্গৰ তত্ত্ব অনুসৰি কোনটো স্তৰে নৈতিকতা অনুপস্থিতিৰ কথা বুজাইছে লেভেল 1 লেভেল 2 লেভেল 3 নে লেভেল 4 আমি আগতে লেভেল কেইটা পাই আহিলো যে কোনটো ষ্টেজত নৈতিকতা উপস্থিত নাথাকে
এবসেন্স অফ মৰেলিটি বুলি কৈছে তো আমি এইটো ক'ব লাগিব যে যেটো লেভেল 1 আছিল তাত নৈতিকতা অনুপস্থিতিত থাকে তাৰ পিছতে আমি সেকেন্ড কোৱেশ্চনটো চাও according to Kohlberg a teachers can instill moral values in children by Kohlbergৰ সিদ্ধান্ত অনুসৰি শিক্ষক এজনে ছাত্ৰ ছাত্ৰীৰ নৈতিকতাৰ বিকাশ কৰিবলৈ কেনেকুৱা কাৰ্য কৰিব লাগে involving them in discussion on moral issues giving strict instructions on how to behave and giving important religious teachings and laying clear rules of behavior সে এটুত কি কৰিব লাগে যে হিহতক ইনভলভ কৰিব লাগে ন আমাৰ যে মৰেল ষ্টৰীৰ বুকবোৰ থাকে নৈতিক শিক্ষা দিয়ে হেনেকুৱা ষ্টৰীবোৰ শুনাই হিহতক তাৰ লগত ইনভলভ কৰিলে হিহতে মানে হনকালে নৈতিকতাটো আসলতে মৰেল ভ্যালুজ কেনেকুৱা বস্তু হেতু আহৰণ কৰি লয় তাৰ পিছতে আমাৰ থাৰ্ড কোৱেশ্চন কোলবাৰ্গৰ তত্ত্ব অনুসৰি তলৰ কোনটো স্তৰ প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলে অনুসৰণ কৰে obedient and punishment individualism and exchange social contract and individual good interpersonal relations তো এটো আমাক গ্ৰুপিং কৰি দিছে आंसर হ'ব কোনটো A and D second number আছে A and C third আছে B and A and fourth number B and D তো আমাৰ आंसर হ'ব so obedient and punishment এইটো হয় তাৰ পিছত এইটো হয় আৰু individual and exchange এইটো হয় এই দুটা নহয় কাৰণ প্ৰাথমিক স্তৰত শিশু দুটা এইটো ষ্টেজলৈ গৈ নাপায় তো আমাৰ आंसर হ'ব থাৰ্ড নম্বৰ B and A তাৰ পিছত আমি নম্বৰ 4 কোলবাৰ্গৰ মতে রাইট এন্ড ৰঙৰ বিষয়ে শিশুসকলে কেনেকৈ চিন্তা কৰে বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্ন সময়ত একে ধৰণে চিন্তা কৰে as per the context অৰ্থাৎ সমস্যা অনুসৰি আৰু অভিভাৱকৰ আজ্ঞা অনুসৰি তো কোলবাৰ্গৰ ষ্টেজ অনুসৰি শিশু এটাই বিভিন্ন সময়ত বিভিন্ন ধৰণে চিন্তা কৰে আৰু আমাৰ লাষ্ট কোৱেশ্চনটো হৈছে 1984 অৰ্থাৎ 1984 চনত ৰচনা কৰা দা সাইকোলজি অফ মৰেল ডেভেলপমেন্ট কিতাপখনৰ লেখক কোন ইয়াৰ লেখক হৈছে লৰেন্স কোলবাৰ্গ তেতিয়ালে আজিলৈ ইমানে আপোনালোকে যদি আৰু নতুন কিবা টপিকৰ ওপৰত ভিডিও বিচাৰে মোক কমেন্ট সেকশনত জনাব ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব